নমস্কাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। এইটো ভিডিঅ'ত মই আজি দেখুৱাম নেমু গছত ডাল কেনেকৈ ধৰে, অৰ্থাৎ নেমু গছত কলম কেনেদৰে দিয়ে। এতিয়া আপোনালোকক মই প্ৰথমতে দেখুৱাইছোঁ, প্ৰথমতে ডালটো নিৰ্বাচন কৰি ল'ব লাগিব। ডাল নিৰ্বাচন কৰোঁতে চাব, এনেকুৱা ধৰণৰ ডাল নল'ব। ডালটো সদায় এনেকুৱা কালাৰ আহা, তাৰপিছত এইটো ডাল আপোনালোকে দেখিছে, এইটো ডাল পেঞ্চিল আকাৰৰ ডাল হয়। এই ডালটো আপোনালোকে দেখিছে, স্ক্ৰীনত ভালকৈ হোৱা নাই। দেখিছে এইবাৰ এই ডালটো দেখিছে, সেউজীয়াৰ পৰা অকণমান বগা হৈছে, অৰ্থাৎ ডালটো মধ্যমীয়াভাৱে পুৰঠ হৈছে। এই ডালটো আপোনালোকে যেতিয়া বাছনি কৰিব, এনেকুৱা চাইজত ডাল ল'লে সোনকালে শিপা আহে। এতিয়া ডালটো বাছনি কৰোঁতে আমি ক'ত কাটিম, কটা ঠাইখিনি চাব, ইয়াত এটা নোট এৰিয়া থাকে য'ৰ পৰা শিপা আহে। এই ডালটোত আপোনালোকে দেখিছে, এইটো কাঁইট আৰু পাত আছিল ইয়াতে। কাঁইট বা পাত থকা যিটো এৰিয়া, ইয়াৰ তলতহে কাটিব। ইয়াত যদি মিডুলত কাটে তেতিয়াহ'লে শিপা নাহে। ইয়াৰ তলত কাটিব, ইয়াৰ তলত ভালদৰে কাটিব, আৰু তলৰ পিনে 1 ইঞ্চি কাটে বা 2 ইঞ্চি কাটে, কোনো কথা নাই, 1 ইঞ্চিমান কাটিলে বেছি ভাল হয়। তাৰপিছত এইটো বাকলি সম্পূৰ্ণৰূপে উঠাই দিব। মই কিদৰে কাটিব লাগে দেখাই আছোঁ। মই যিহেতু ভিডিঅ'টো অকলে কৰি আছোঁ, সেয়েহে আপোনালোকক মই দেখাবলৈ নোৱাৰিলোঁ কেনেকৈ মই ইয়াৰ বাকলিটো গুচাই দিলোঁ। আপোনালোকক দেখাইছিলোঁ যে এই যিটো নোট এৰিয়াটোৰ তলত মই 1 ইঞ্চি বাকলি গুচাই ল'লোঁ। এই বাকলিখিনি গুচোৱাৰ পিছত কি কৰিব লাগিব, এইখিনিত মই হৰমন লগাই দিম। আচলতে কি হয়, হৰমনটো মোৰ ওচৰত আছে, আৰু হৰমনটো নিদিলেও শিপা আহে, কিন্তু হৰমনটো দিলে বেছি সোনকালে শিপা আহে। মই হৰমন ব্যৱহাৰ কৰিছোঁ, এইটো কাটিং এইড। এইটোৰ দাম বেছি নহয়, এইটো এমাজনত পাই যাব। ইয়াত লিখা আছে 160 টকা। আপোনালোকে ডেলিভাৰী চাৰ্জৰ লগত মিলাই 200 টকাত পাই যাব, কিন্তু এইটো যথেষ্ট ডাঙৰ হয়। মই এইটো আনিব আজি 2 বছৰ হ'ল, 2 বছৰ হ'ব আৰু, কিন্তু এতিয়াও ইয়াত 20% মানহে খৰচ কৰিছে। এতিয়া এই হৰমনটো কিদৰে লগাব লাগে মই দেখাই দিম। তাৰপিছত কি কৰিব, এনেকুৱা ধৰণৰ নেমু গুৰিতে যিহেতু গোবৰ থাকে, মাটি থাকে, এনেকুৱা ধৰণৰ গোবৰ হওক বা মাটি হওক, অকণমান এনেদৰে ল'ব। এনেকুৱা গোবৰ আৰু মাটি ল'ব, বা ইয়াতে মোৰ অলপ আলতীয়া মাটি আছে, এই মাটিখিনিৰে এটা, আমাৰ যেনেদৰে ৰুটি বেলাৰ আগত আমি লাডু বনাই লওঁ আটাৰ, তেনেকুৱা এটা লাডু বনাই ল'ব। এনেকুৱাকৈ লাডু এটা বনাই ল'ব। তাৰপিছত কি কৰিব, মই যে ক'লোঁ হৰমন অকণমান ল'লোঁ, ইয়াতে এই ডালটোত মই এনেদৰে ভালদৰে ঘঁহি দিলোঁ। তাৰপিছত এই বনাই থোৱা লাডুটো ভালদৰে দেখিছে, ভালদৰে বান্ধি দিম। দেখিলে মই এনেদৰে মাটিৰ লাডুটো লগাই দিলোঁ। গোবৰ আৰু মাটিৰ মিশ্ৰণ হয়। তাৰপিছত আপোনালোকে এনেকুৱা পলিথিন এনেদৰে কাটি লৈ ইয়াত মেৰিয়াই দিব। মই কেনেদৰে মেৰিয়াই দিম দেখাই আছোঁ। মেৰিয়াই দি দুয়োমূৰে প্লাষ্টিক ৰছীৰে ভালদৰে টাইটকৈ বান্ধি দিব। ইয়াত পানী দিয়াৰ কোনো প্ৰয়োজন নাই। এইটো এমাহৰ ভিতৰত, এতিয়া যিহেতু বৰষুণ দিয়ে আছে, এমাহৰ ভিতৰত ইয়াত শিপা আহিব। শিপা অহাৰ পিছত গুৰিত কাটি ডালটো ৰুই দিলে হ'ল। মই ইয়াত যেতিয়া শিপা আহিব তেতিয়া আকৌ এটা ভিডিঅ' বনাম। এইখিনি কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ।